Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি আইগট কৰ্ময়োগী ৰিলেটেড বহুত কেইটা কথা আলোচনা কৰিম। আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাইণ্ডত এতিয়ালৈকে যিবিলাক কনফিউজন আছে, এতিয়ালৈকে আইগট কৰ্ময়োগী ৰিলেটেড যিবিলাক কথা লৈ আপোনালোকৰ মাইণ্ডত কিবা কনফিউজন চলি আছে, গোটেইবিলাক ক্লিয়াৰ হৈ যাব। ঠিক আছে, আৰু ভিডিঅ'ৰ লাষ্টত আমি যিবিলাক DSE বা সেকেন্ডাৰী হাই স্কুলৰ টিচাৰ হয় তেওঁলোকে কিউআৰ কোডটো ক'ৰ পৰা পাব যে ডাইৰেক্ট সিহঁতে আইগট কৰ্ময়োগী লগইন কৰিব পাৰে। সো এইটো মই ভিডিঅ'ৰ লাষ্টত কম। সো আপোনালোকে তাৰ আগত ভিডিঅ'টো ভালকৈ চাব, তেতিয়াহ'লে কিন্তু গোটেইবিলাক বস্তু বুজিবলৈ সক্ষম হ'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। কি কি পইণ্ট লৈছো আপোনালোকে লাষ্টলৈকে চাব, তেতিয়াই বুজিবলৈ পাব। সো আজিৰ আমি চাৰিটা টপিক লৈছো আইগট কৰ্ময়োগী ৰিলেটেড। সো ফাৰ্ষ্ট টপিকটো হৈছে যে আমাৰ আইগট কৰ্ময়োগী কাম সম্পূৰ্ণ নকৰিলে কি হ'ব পাৰে। ঠিক আছে, ইয়াৰ ৰিলেটেড আমাৰ এটা নোটিছ আহিছে, নকৰিলে কি হ'ব পাৰে এইটো আমি আলোচনা কৰিম। কাৰ কাৰ কৰিব লাগিব আইগট কৰ্ময়োগী লগইন। বহুতে কৈ আছে যে মানে মই মেছেজ দেখিছো সিহঁতে কৈ আছে স্যাৰ আমি আসাম গভৰ্ণমেণ্টত বেলেগ এটা ডিপাৰ্টমেণ্টত কৰি আছো। এইটো খালি টিচাৰৰ কাৰণে হয় না, বেলেগ যিবিলাক মানে আসামৰ গভৰ্ণমেণ্ট জব কৰি আছে বিভিন্ন ফিল্ডত, এইবিলাক কেণ্ডিডেটৰো কৰিব লাগিব। সেইটো আমি আলোচনা কৰিম। তাৰ পিছত DSE লগইন কিউআৰ কোডৰ কাৰণে কি কৰিব লাগিব, ঠিক আছে, এইটো আমি আলোচনা কৰিম। আৰু তাৰ পিছত যে কিমান টেষ্ট দিব লাগিব, যে আপোনালোকে জানে আইগট কৰ্ময়োগীত এটা টেষ্ট দিব লাগে, সেই ক্ষেত্ৰত কেইটামান আপোনালোকে টেষ্ট দিব লাগিব এইটো আমি আলোচনা কৰিম। ভিডিঅ'ত আপোনালোকে চাই থাকিব। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে আইগট কৰ্ময়োগী কাম সম্পূৰ্ণ নকৰিলে কি হ'ব পাৰে। সো মেইনলি এটা বৰাক ভেলীৰ ক্ষেত্ৰত নোটিছ আহিছে, তাতে ক্লিয়াৰলি মেনশ্যন কৰি দিয়া আছে যে আজি কেই তাৰিখ, 20 তাৰিখ, বা অলপ এক্সটেণ্ড হ'ব পাৰে বস্তুটো। যদি কোনোবাই কৰ্মচাৰী আইগট কৰ্ময়োগীৰ ক্ষেত্ৰত কি হৈছে এতিয়ালৈকেও কামবিলাক মানে সম্পূৰ্ণ কৰা নাই, কিবা টেষ্ট দিয়া নাই বা লগইন কৰিব পৰা নাই, সেই ক্ষেত্ৰত কিন্তু সিহঁতৰ মানে কি হ'ব পাৰে, বেতনটো কাট খাব পাৰে এপ্ৰিল মাহত। এইটো কিন্তু ক্লিয়াৰ হয়। বা সিহঁতৰ মই ভাবি আছো যে সিহঁতৰ কি হ'ব, যিবিলাক টেষ্ট দিয়া হৈছে বা চাৰ্টিফিকেটটো পাইছে, এইবিলাক কিন্তু যেতিয়া মানে সিহঁতে চেলাৰীটো পাবে, চেলাৰীৰ লগত কিন্তু এই যে টেষ্টৰ যিবিলাক চাৰ্টিফিকেট পাইছে এইটো কিন্তু পিন আপ কৰি সিহঁতক দিব লাগিব, তেতিয়াই চেলাৰীটো পাব। তো এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰো যে আজি 20 তাৰিখ, আপোনালোকে আজিৰ ভিতৰতে যদি পাৰে আপোনালোকে নিজৰ কামবিলাক কৰি ল'ব, নহ'লে কিন্তু আপোনালোকে এপ্ৰিল মাহৰ চেলাৰীটো পোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা ভুগিব পাৰে। আৰু আসাম গভৰ্ণমেণ্ট এইটো কিন্তু বহুত প্ৰেছাৰ দি কৰি আছে, বৰাক ভেলীৰ ক্ষেত্ৰত কিন্তু বহুত মানে এইবিলাক লৈ চিৰিয়াছ, আৰু গোটেইবিলাক কাম মই দেখি আছো বৰাক ভেলীতে কামবিলাক কিন্তু হৈ আছে। ঠিক আছে, সেই ক্ষেত্ৰত মই ক'ব বিচাৰো আপোনালোকে কামবিলাক আজিৰ ভিতৰতে কৰক। কিবা অসুবিধা হ'লে আপোনালোকে আপোনালোকৰ যি ডিপাৰ্টমেণ্টৰ কোনোবা যদি মানুহ কৰিছে তাৰ হেল্প ল'ব পাৰে। ঠিক আছে, আৰু কামবিলাক কৰি ল'ব লাগিব। কিন্তু বুজি পালে যে কাম সম্পূৰ্ণ নকৰিলে কি হ'ব পাৰে, বা আইগট কৰ্ময়োগী বহুতে ভাবি আছে মই লগইন নকৰো, কিবা অসুবিধা হৈ আছে, সেই ক্ষেত্ৰত কিন্তু এনেকা এক্সকিউজ দিব নোৱাৰে, চেলাৰীটো ডাইৰেক্ট কাট খাই যাব। সেই ক্ষেত্ৰত আপোনালোকে কামটো কৰিবই লাগিব, আইগট কৰ্ময়োগীৰ যে টেষ্ট দি আপোনালোকে চাৰ্টিফিকেটটো ওলাবই লাগিব। 2 নম্বৰ, কাৰ কাৰ কৰিব লাগিব আইগট কৰ্ময়োগী লগইন। তো সেই ক্ষেত্ৰত মই ক'ব বিচাৰো বহুতে মোৰ প্ৰশ্ন কৰি আছে মই বেলেগ ডিপাৰ্টমেণ্টত কৰি আছো, মই এনেকা ডিপাৰ্টমেণ্টত কৰি আছো, আসাম গভৰ্ণমেণ্ট আমাৰ লাগিব নেকি না অনলি টিচাৰৰ কাৰণে। সো মই ক'ব বিচাৰো আপোনালোকক যে এইটোলৈ আপোনালোক কনফিউজনত থাকিব নালাগে। আসাম গভৰ্ণমেণ্ট গোটেইবিলাক ডিপাৰ্টমেণ্ট, যিবিলাক ডিপাৰ্টমেণ্টত কোনোবাই যদি কৰি আছে, ADRE, ৰেভিনিউ ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, টিচাৰৰ ক্ষেত্ৰত হয়, সো গোটেইবিলাক মানুহক কিন্তু আইগট কৰ্ময়োগী লগইন কৰিবই লাগিব, এইটো বহুত মাষ্ট হয়। বুজি পালে আপোনালোকে যে কাৰ কাৰ কৰিব। আসাম গভৰ্ণমেণ্টত যিবিলাক জব আছে গোটেইবিলাক কেণ্ডিডেটক বা যিবিলাক অলৰেডি কৰ্মৰত প্ৰাৰ্থী আছে সেইবিলাক কিন্তু লগইন কৰিবই লাগিব। বুজি পালে 2 নম্বৰ পইণ্টটো, 1 নম্বৰ আৰু 2 নম্বৰটো আপোনালোকে আশা কৰো বুজিব পাৰিলে যে আইগট কৰ্ময়োগী কামটো সম্পূৰ্ণ নকৰিলে কি হ'ব পাৰে আৰু কাৰ কাৰ লগইন কৰিব লাগিব। ঠিক আছে, 3 নম্বৰ পইণ্টটো যোৱাৰ আগতে আমি 4 নম্বৰ পইণ্টটো অলপ ডিছকাছ কৰি লম, যে কিমানটা টেষ্ট দিব লাগিব। বহুতে ভাবি আছে
লগ ইন কৰাৰ পিছত বহুতে ভাবি আছে আমি এটা টেষ্ট দিছো, বহুতে ভাবি আছে মই দুটা টেষ্ট দিছো আৰু নিদিওঁ। ঠিক আছে, সেই ক্ষেত্ৰত মই ক'ব বিচাৰো যেহেতু বৰাক ভেলীৰ ক্ষেত্ৰত নটিচটো মেইনলি আহিছে বা আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে, আপোনালোকক কিন্তু মেইনলি তিনিটা টেষ্ট দিবই লাগিব। তিনিটা টেষ্ট দি কেনে চাৰ্টিফিকেটটো আপোনালোকে ওলাবই লাগিব। ঠিক আছে, বুজি পালে আপোনালোকে যে কিমানটা টেষ্ট দিব লাগিব? এটা দিলেও নহব, দুটা দিলেও নহব, আপোনালোকৰ তিনিটা টেষ্ট দিব লাগিব। আৰু সেই ক্ষেত্ৰত আপোনালোকে টেষ্টটো হৈ যোৱাৰ পিছত চাৰ্টিফিকেটটো ওলাই কেনে আপোনালোকৰ লগত ৰাখিব লাগিব। বুজি পালে তিনিটা পইণ্ট? এতিয়া আমি 3 নম্বৰ পইণ্ট লৈ যাওঁ। 3 নম্বৰ পইণ্টটো কি আছে? ডিএসি লগইন QR কোডৰ কাৰণে কি কৰিব? সো সেই ক্ষেত্ৰত মই আপোনালোকক মোৰ এটা পোষ্ট দিছো, আপোনালোকে তাতে দেখিব পাৰে। মই কি দিছো? এটা লিংক দিছো, হোৱাটছএপ লিংক, আপোনালোকে তাতে যাই জয়েন হ'ব পাৰে, বা মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ যে ডেছক্ৰিপশ্যনত তাতেও লিংকটো এড কৰি দিম মই হোৱাটছএপৰ, আপোনালোকে তাতে জয়েন হৈ কেন নিজৰ QR কোডটো ডাউনলোড কৰি ল'ব পাৰে বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ঠিক আছে, আৰু কোনোবাই যদি এছিষ্টেণ্ট টিচাৰ থাকে, এইবিলাকৰ কাৰণে মই কি কৰিছো যে QR কোডটো অলৰেডি মই আগতে দিছো, বা কোনোবাই যদি এতিয়ালৈকে পোৱা নাই, আপোনালোকে মোৰ হোৱাটছএপ লিংকটো যিটো দিছো তাতে এড হ'ব পাৰে। ঠিক আছে, বুজি পালে আশা কৰো যে 4টা পইণ্ট মই যিকেইটা লৈছো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। বহুতে কনফিউজনত আছিল যে আমাৰ কি কৰিব লাগিব, মই ক'ৰ পৰা লিংক পাম, গোটেইবিলাক মানে ডিপাৰ্টমেণ্টৰ আইগত কৰ্ময়োগী লগ ইন কৰিব লাগিব নেকি? আৰু মই আগৰ ভিডিঅ'টো অলপ চাব, আপোনালোকে কেনেকে QR কোড দি লগ ইন হ'ব পাৰে মই আপোনালোকক বুজাই দিছো, বা কি কৰিলে আপোনালোকে লগ ইনটো আৰামছে কৰিব পাৰিব। QR কোডটো মই ভাবি আছো বহুত ইজি হয়, সেই ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট QR কোডটো ইউজ কৰি লগ ইন কৰিব পাৰিব। ঠিক আছে, আৰু যেটো মই লিংক এটা দিছো, আপোনালোকে তাতে যাব আৰু এটা মেছেজ কৰি, যদি নাপায় আপোনালোকে মেছেজ কৰি দিব, মই তাতে মোৰ যেটো হোৱাটছএপ পেজটো আছে তাতে মই কি কৰিম আপোনালোকৰ কাৰণে এইটো QR কোডটো পিন কৰি দিম, তেতিয়া আপোনালোকে ইজিলি পাই যাব। ঠিক আছে, সো আজিৰ কাৰণে ইমানেই। আপোনালোকৰ মাইণ্ডত যদি এতিয়ালৈকে কিবা কনফিউজন থাকে, আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব, আৰু মোৰ চেনেলটো গ্ৰয়িং ফেজত আছে, আপোনালোকে অলপ মৰম দেখাব, তেতিয়া মোৰ অলপ ভাল লাগিব। তো লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। সো আজিৰ কাৰণে ইমানেই। জয় আই অসম।